প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে বহু প্ৰতীক্ষিত গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন। ভাল কথা। দলংখনৰ নাম কি ৰাখিছে? কুমাৰ ভাস্কৰ বৰ্মা সেতু। এতিয়া কুমাৰ ভাস্কৰ বৰ্মা কিয় হ'ল? ভাস্কৰ বৰ্মন নে ভাস্কৰ বৰ্মা, সেইটোহে আমাৰ আজি আলোচনাৰ বিষয়। বৰ্মন ডাইনেষ্টিৰ কথা আমি সকলোৱে জানো। কামৰূপৰ অতি শক্তিশালী এটা ডাইনেষ্টি আছিল 350 খ্ৰীষ্টাব্দৰ পৰা 600 খ্ৰীষ্টাব্দলৈ, আৰু তাৰে অতি শক্তিশালী আৰু শেষ ৰজাজন আছিল ভাস্কৰ বৰ্মন। ইতিহাসে কয় ভাস্কৰ বৰ্মনহে আছিল তেওঁৰ উপাধি, আৰু বৰ্মন ডাইনেষ্টি বুলিহে আছে, বৰ্মন ৰাজত্ব বুলিহে আমি পাওঁ কিতাপত বুৰঞ্জীত। হয়তো ইংৰাজৰ উচ্চাৰণ বিভ্ৰান্তিৰ কাৰণে এইটো বাৰ্মা হ'ল, কিন্তু আমি কিয় অসমীয়াই বা আমাৰ চৰকাৰে এতিয়াও বৰ্মন উপাধিটো ঘূৰাই নানি বাৰ্মা লিখি থকা হ'ল, সেইটোহে আজি আমাৰ আলোচনাৰ বিষয় বা প্ৰশ্ন। মোৰ হাতত উত্তৰ নাই, আপোনালোকে চিন্তা কৰক কিয় সেইটো হ'বলৈ পালে, কিয় ভাস্কৰ বৰ্মা সেইটো হ'ল, কিয় নলবাৰীৰ যিখন সংস্কৃত ইউনিভাৰ্চিটি আছে সেইখনৰ নামত ভাস্কৰ বৰ্মা লিখা হ'ল, তাতে আকৌ এইটো ভি লিখা হৈছে। অসমৰ বৰ্মন মানুহে ভিৰে নিলিখে, বি লিখে, কাৰণ বত আমি বি আখৰটোহে প্ৰয়োগ কৰোঁ। এইটো হ'লেহে আমি ভি কৰোঁ। হিন্দীত ঠিকে আছে, হিন্দীত বৰ্মন লিখে, কিন্তু অসমীয়া মানুহে ৰে বৰ্মন নিলিখে, বৰে লিখে। ব হ'ব লাগিলে এইটো বৰ্মন হ'ব লাগে, বি হ'ব লাগে, ভি হ'ব নালাগে। সেইটো এটা বিভ্ৰান্তি আছে। লগতে আছে বৰ্মনটো বাৰ্মা কিয় হ'ল, কিয় চৰকাৰে এইটো এতিয়ালৈকে শুদ্ধ নকৰিলে, সেইটোহে এটা আমাৰ আলোচনা বা চিন্তাৰ বিষয়। যিখন চৰকাৰে ঠাইৰ নাম সলনি কৰি আছে, বিভিন্ন ঐতিহ্যৰ কথা কৈ, ভাৰতীয় ঐতিহ্যৰ কথা কৈ, কিন্তু আমি উপাধিবোৰ কিয় এতিয়াও সলনি কৰা নাই, কিয় বৰ্মন আৰু বাৰ্মাৰ বিভ্ৰান্তিটো থাকিল, সেই প্ৰশ্নটো মই ৰাইজলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ।